এই মুহূৰ্তত দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ আমাৰ মাজত আৰু হিমন্ত বিশ্ব শৰ্মা নাই মানে আমাৰ মনৰ পৰা তাৰ ভোট নিদিম তাৰ মানে ক্ষমতাৰ মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গ্যাৰেণ্টি দিছো দে খাটাং এবাৰ টাটা বাই বাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক মই আমিও ভাল পাওঁ শ্ৰদ্ধা কৰোঁ বৰ্তমানৰ কামবোৰ একদম বাজে হয়তো তাৰ মা অসুস্থ তাৰ বাপেক অসুস্থ তাক লৈ যাই ভিতৰত থৈ চাই ল'ব ভৰণ পোষণবিলাক তুমি ল'বা নেকি 10 সেকেন্ড টাইম তোমাৰ তাতে যদি মই লক কৰিব যাওঁ 10 সেকেন্ড আপোনাৰ তাতে হাতত সময় নাথাকিব যে মোৰ সময় নাই মই বহুত ব্যস্ততা আছো দেখা কৰিব নোৱাৰিবা যদি 2 সেকেন্ড টাইম নহয় আমাৰ সপ্তাহ যদি ৰাখা আমাৰ বহুত কষ্ট হ'ব তুমি জানা নাজানা তো সেইখিনি সময়ৰ মূল্য আপুনি দিব পাৰিব নেকি হয়তো আমি বিজনেছ কৰি আছিলো কাবাৰ পৰা 50,000 টাকা পাম বলে 50,000 টাকাটো নাপামে কেতিয়াও এই পইচাটো মই কেনেকৈ পাম মালটো আমাৰ এনে যাব আমি দিনৰ পৰাই আৰম্ভ হৈছিল বাল্য বিবাহ সিস্টেমটো বন্ধ কৰা সেই আইনটো আৰম্ভ হৈছিল আমিও জানো তো এই আইনৰ মতে কোনেও চলা নাছিল ইমান বছৰে আজিলৈকে কোনেও চলা নাই এইবাৰৰ পৰা 2023ৰ পৰা কোনো মানুহে বাল্য বিবাহ কৰিব নোৱাৰিব কি কৈ দিয়া সবে ভাল পায় তেতিয়া আপোনালোকে ভোটটাও পাব ভালকে বৰ্তমানতো ভোট নাপাব কাৰণ নিজৰ পায়ে নিজে কুডাল মাৰিছা গম পাইছে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কোনে খুৱাব আমাক কোনে খুৱাব আমাক কোনে খাব অকলশৰীয়া ঘৰ কোনে খাব এইবাৰ তুমতো গায়ো কেতিয়াও জিতিব নোৱাৰা এবাৰ চাব আপুনি হাতাও শেষ খতম টাটা বাই বাই কিউকি তোমাৰ এবাৰ ৰাজনীতি নাঘাটিব তুমি নিজৰ ফায়ে নিজে খুৰাল মাৰিছা বুজিছ डॉक्टर हिमंत बिश्व शर्मा यू नीड मात्र 3 years बट नहीं मिलेगा तुम अब निकल जाओगे आई नो दैट योर प्रॉब्लम इज बाल्य विवाह इज वेरी इंटरेस्टिंग न्यूज शर्मा जी आपने जो यह काम कर लिया है वो काम बिल्कुल गलत है क्योंकि आपका जो भाव में है ना वो ठैंग कहता है वो ठैंग में तुम निजे खुरल मार रहा है इसलिए तुम इस बार वोट में नहीं जीत सकते क्योंकि दर्शक हमार राइजे তোমাক ভাল নাপায় তো আপোনালোকে ৰাইজ নিশ্চয় ভাবিছে যে মুছলিম সকলকে জ্বালাব জেলত সোমাব ভাবিছে মুছলিম বাল্য বিবাহ এইটো বন্ধ কৰা চিষ্টেম কৰিছিল কিন্তু নহল হিন্দু মুছলিমো আছে হিন্দু অসমীয়াও আছে আৰু হিন্দু বঙালীও আছে তাতে আমাৰ মুছলিমবোৰ নহয় সবেই আছে আমাৰ সব জাতি জনগোষ্ঠীৰ মানুহে আছে তো বাল্য বিবাহ আমিও চাওঁ যে বন্ধ কৰিলে ভাল হয় কিন্তু মই খাটাং কথা কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ আৰু নাথাকিব তো 100% কৈ দিছোঁ মই ভাবিছ মনে মনে আৰু এটা কিবা এটা ওলাইছে চাব যেনে সি ভাবিছে যে নহয়হে মই হিন্দু বন্ধুসকলৰ কাৰণে কৰা নাই এইটো অনলি মুছলিমৰ কাৰণেহে কৰিছিলোঁ অলপ হাৰা শাস্তি দিলোঁ যাতে মূৰ্খতে অলপ বুজি পায় তো সেনেহেন কৈ ভাবিছিলে কিন্তু কেতিয়াও নাভাবিবা